সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ সৈতে যুদ্ধ কৰাটো কঠিন। আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হ'ব। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক ভয়ত জীয়াই থাকিবলৈ শিকায়, নহ'লে বাধ্য কৰায়। তেওঁলোকৰ বাবে সুখত থাকা যিয়ে তোমাৰ দুখ পোৱাটো বিচাৰে। আনক আঘাত দি নহয়, আঘাতবোৰ মূৰ পাতি লৈ জীৱন যুঁজ দি যোৱাটোহে প্ৰকৃত জীৱন। লক্ষ্যত উপনীত নহ'লে হতাশ নহ'ব, কিয়নো জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়। যিজনে জীৱনত হতাশাত ভুগিছে, তেওঁহে বুজি পায় জীয়াই থকাৰ মাদকতা কিমান। নিজৰ সমস্যাৰ বাবে আনক কেতিয়াও জগৰীয়া বুলি নাভাবিব, কিয়নো আনক জগৰীয়া বুলি ভাবিলে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব। কেৱল নিজৰ কাৰণে নহয়, আনৰ কাৰণেও সুখ বিচাৰি চাব, তেতিয়া নিজেও সুখী হোৱাৰ ৰাস্তা বিচাৰি পাব।